পিছত আৰু হেল্ল' এভৰিৱান, মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। মই যিহেতু সদায় ইউটিউবত শ্বৰ্টছ ভিডিঅ'ই আপলোড কৰি থাকোঁ, আজি ভাবিলোঁ যে এটা লং ভিডিঅ' আগবঢ়াম। ভিডিঅ'টো অৱশ্যে আজিৰ নহয়, আজিৰ পৰা বহুত দিনৰ আগত, মানে আমাৰ ভাওনাৰ সময়েৰে। সেইদিনা আছিলে আমাৰ ভাওনাৰ বৰ আখৰা, সেইবাবে মই লগৰ কেইজনীৰ লগত ইয়াত লগ হৈ বিষ্ণুৰাভা ৰংগমঞ্চলৈ বুলি গ'লোঁ। লগতে চাকি ধূপ লৈ ল'লোঁ, কাৰণ তাত চাকি দিয়া হ'ব। আৰু আমি এয়া গৈ পোৱাৰ পিছত তাত গায়ন বায়নেৰে বৰ আখৰা আৰম্ভ কৰা হ'ল। তাৰপিছত এয়া মোৰ লগৰজনী আপোনালোক সকলোকে ভাওনালৈ বুলি নিমন্ত্ৰণ কৰিছিলে। আৰু সেইখিনি হোৱাৰ পিছত বৰ আখৰা হিচাপে ভাওনাৰ কেইটামান দৃশ্য ৰিহাৰ্চল কৰা হ'ল, কাৰণ সকলোবোৰ কৰিলে পিছত আমাৰ ভাওনালৈ বহুত দেৰি হৈ যাব, সেইবাবে কেইটামান দৃশ্যৰহে ৰিহাৰ্চল কৰা হ'ল। আৰু মই আপোনালোকক ভাওনাৰ দৃশ্যবোৰ ইয়াত দেখাব নোৱাৰিলোঁ, কাৰণ মোৰ সকলোবোৰ ক্লিপ লোৱা নহ'লে। কেৱল এই ঘৰমানৰ গীতৰ ক্লিপটোহে লোৱা হ'ল, সেইবাবে মই সেইটোকে আপোনালোকলৈ আগবঢ়াইছোঁ। বাকী ইউটিউবত মই শ্বৰ্টছ হিচাপে সৰু সৰু ভিডিঅ'বোৰ আগবঢ়াই আছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাইছে। আৰু এনেদৰে আমাৰ সেইদিনাৰ ভাওনা তাতে সমাপ্ত হ'ল। আৰু ইয়াৰ আছিলে ভাওনা শেষ হোৱাৰ পিছৰ দৃশ্য, কাৰণ মই সখী আৰু ৰজা দুইটা চৰিত্ৰতে অভিনয় কৰিছিলোঁ। এয়া হৈছে মোৰ ৰজাৰ চৰিত্ৰ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভৱিষ্যতলৈও মই এনেদৰে ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি আশাবাদী। আজিলৈ ইমানেই, বাই।